guys, welcome back to my channel. Aru jikhokole mor video notunke sabo teulokok koisu welcome to my channel Himasis family. Aru guys eta bikhesh din mane dada aru bor anniversary ya agor baro moi vlog banaisilu to আজিও কি কৰি থাকো চাই থাকিব আজি দিনতে হ'ব কাৰণ ৰাতিলৈ যিহেতু বিয়া এখন আছে তো পাৰ্টিলৈ যাব লাগিব তাৰ কাৰণে ৰাতি যিহেতু প্ৰগ্ৰামটো কৰিব নোৱাৰো দিনতে কৰা হ'ব তো কি কৰি থাকো ক'ত যাও কি কৰো চাই থাকিব ভিডিওটো শেষলৈকে বেলেগ একো নাই যেহেতু সদায় ঘৰতে খাই থকা যায় তাৰ কাৰণে দাদা বয়ে ভাবিছে কি আজি অলপমান বাহিৰতে খোৱা কথা তো ক'ত খাও কি কৰো ভিডিওটো শেষলৈকে চাই থাকিব আৰু আজি বিয়াৰ ভিডিও আপোনালোকৰ মাজত দেখাম আৰু আপোনালোকৰ সকলোৰে চিনাকি মুখকেখন দেখিবলৈ পাব আজি এই ভিডিওৰ জৰিয়তে মানে যাৰ ঘৰৰ বিয়া হয় তেখেতসকলৰ বিয়া নহয় কাৰণ তেখেতসকলৰ ইয়াৰ আগৰ বছৰ বিয়া হৈ গৈছে এনেকুৱা দিনতে মই ভিডিও দিছিলো তো গেছ কৰিব দেখিবলৈ পাব তো ঠিকে আছে মই পাছত ভিডিওটো শেষলৈকে দেখাই থাকিম আৰু কোন হয় আপোনালোকক ভিডিওটোৰ জৰিয়তে দেখাম ঠিক আছে তো চাই থাকিব ভিডিওটো শেষলৈকে একদম স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে গম নাপাব যে কাৰ ঘৰৰ বিয়া আমি খাবলৈ গৈ আছো ঠিক আছে তো ভিডিওটো চাই থাকিব শেষলৈকে A few moments later. Hey guys, আৰু আমি এতিয়া ওলাই ললো আৰু মোৰ পুৰা গা বেয়া হৈ থাকাৰ কাৰণে পুৰা জেকেট লগাই লৈছো আৰু এতিয়া আমি যাম খাবলৈ এতিয়া বাজিছে 3টা মান বাজিছে তো যেহেতু ঘৰৰ সকলোৱে যাম মানে আজি দাদাহঁতৰ এনিভাৰ্সাৰী বুলি কৈছোৱে নহয় জানো এতিয়া আমি যাওঁ মা ৰেডি হৈ গ'ল আৰু মায়ে কুৰ্তি পিন্ধি ল'লে আজি বয়ে আনি দিছে কেনেকুৱা লাগিছে জনাব মাক একদম ৰিটায়াৰ হোৱা মানুহ বুলি নকবই একদম ইয়ং এতিয়াও পুৰা ইয়ং হৈ থকা বুলিয়ে ক'ব নহয় জানো আৰু মায়ে এনেকৈ মেইনটেইন কৰি থাকে কিয়নো মায়ে ৰিটায়াৰ হ'লেও মানে ৰিটায়াৰ্ড পাৰ্চন বুলি যাতে মানুহে নকৰে তেনেকৈ ৰাখিব বিচাৰে তো এতিয়া আমি যাওঁ আৰু কি কৰি থাকোঁ ভিডিওটো শেষলৈকে চাই থাকিব আৰু এয়া বৌ ৰেডি বৌ এফালে এডোখৰলৈ তোক বেয়া দেখিছে অঁ এতিয়া ভাল লাগিছে এয়া হেপী এনিভাৰ্চাৰী আৰু এনিভাৰ্চাৰী বুলি তাই কুৰ্তিয়ে পিন্ধি লৈছে আৰু মই এনেকৈ লৈ লৈছোঁ তো গৈ থাকোঁ ভিডিওটো শেষলৈকে চাই থাকিব দুইটা পিন্ধিব আৰু পৰিয়াল ৰেডি ৰ মই চেণ্ডেলে পিন্ধা নাই হাৱাই চেণ্ডেলে পিন্ধি গ'লোঁ হয় নহ'লে আৰু এয়া যাবলৈ ওলালোঁ দেউতা আহিলে আৰু মিষ্টাৰ আৰু ৰেষ্টুৰেণ্টখন ঘৰৰ ওচৰতে হয় 1.5 কিলোমিটাৰমান হ'ব তো সেয়া গৈ আছোঁ আজি কেইবছৰ হ'ল 3 বছৰ তো কেনেকুৱা লাগিছে অভিজ্ঞতা লাষ্ট কৰিলে গুচি গ'লগে আৰু এয়া খানা আহি গ'ল বাটাৰ চিকেন নান মিক্স ভেজ চিকেন ডাৰ ফ্ৰাই আৰু সেয়া হৈছে ভাত আৰু এয়া চবে খাবলৈ বহিছে আৰু এতিয়া খাই লওঁ
A few moments later. YouTube আছে নেকি? Oh, lovely. Hi, everybody. আৰু এয়া মিskha হয় আৰু সঁচাকৈ মই ভাবি আছিলোঁ লগ পাম বুলি ফাইনেলি লগ পাই বহুত বেছি ভাল লাগিছে তোমাৰ YouTube channel নামটো? মোৰ হিমাশ্ৰীছ ফেমিলি বুলি আছে হিমাশ্ৰীছ ফেমিলি আপোনালোকে চাব তাইক সাপোৰ্ট কৰিব মৰম দিব আশীৰ্বাদো কৰিব আৰু কিহৰ কন্টেন্ট বনোৱা আৰু মই ব্লগ ফেমিলি ব্লগ বনোৱা ন ফেমিলি ব্লগ ৰেচিপি তেনেকে এ মজা ঠিক আছে একদম বহুত ভাল লাগিলে লগ পাই পেলাই মোৰো বহুত বেছি ভাল লাগিলে মই পুৰা নাৰ্ভাছ হৈ গৈছোঁ বাক লগ পাই বহুত থেংক ইউ আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ মিskha বাক চবেইতো চিনি পায় তেখেত এগৰাকী ভাল ইউটিউবাৰ হয় আৰু মিskhaৰ বাৰ হাজবেণ্ড পলাশ দা আছিলে পলাশ দাৰ লগত কিন্তু মই ফটো উঠা নহ'ল সেইটো টাইমত পলাশ দা অলপ বিজি আছিলে সৰি পলাশ দা বেয়া নাপাব আপুনি যদি ভিডিঅ'টো চাই আছে তো নেক্সট যেতিয়া লগ পাম তেতিয়া নিশ্চয় আপোনাৰ লগত একপি ভালদৰে এক ফটো মাৰিম বুলি আশা থাকিলে কিন্তু কালি বিজি হৈ থকাৰ কাৰণে আপোনাক মাতিবলৈ নহ'ল তো মিskha বাৰ লগতে মই যিমানকণ পাৰোঁ ভিডিঅ' কৰিলোঁ যিহেতু অলপমান নাৰ্ভাছ হৈ গৈছিলোঁ লগ পাওঁতে তো ইমান কথা ওলোৱা নাছিলে তো যিমানকণ পাৰোঁ তেনেকৈ বনাই থ'লোঁ আৰু এয়া খানাটো হয় তো খানা যিমানখিনি পাৰোঁ ভিডিঅ' কৰিলোঁ অলপ ওপৰে দেখাবলৈ চেষ্টা কৰিলোঁ তো ভাল লাগিলে সঁচাকৈ বিয়াখন খাই আৰু বিশেষকৈ ইমান গা বেয়া মাজতো মানে মোৰ কাহ আৰু চৰ্দি লাগি আছে তাৰ পাছতো মই অনলি মিskha বাৰ কাৰণে যোৱা নিচিনা হৈছে কাৰণ তেখেতক লগ পাব বহুত মন আছিলে তো ফাইনেলি লগ পাই মোৰ বহুত বেছি ভাল লাগিলে তো যেনেকৈ নহওক মোৰ মনৰ আশাটো পূৰণ হ'ল কাৰণ ভাবি আছিলোঁ বহুত আশা কৰি আছিলোঁ যিহেতু লগ পাম নে নাপাম তো ফাইনেলি পালোঁ আৰু ভাল লাগিল আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ যিমানখিনি পাৰোঁ থুলমূলকৈ দেখালোঁ আপোনালোকক আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট ভিডিঅ' দি থাকিম তো আজিলৈ বাই বাই আৰু মোৰ মনটো আজি বহুত বেছি ভাল তো ঠিক আছে গাইজ নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাই থাকিম আজিলৈ বাই বাই গুড নাইট